সমাগত লোকসভা নিৰ্বাচন হাৰঘাটত কংগ্ৰেছৰ ব্যাপক গৰাখহনীয়া ৭০টা কংগ্ৰেছী পৰিয়াল বিজেপিত যোগদান নিৰ্বাচনী সভাত পুৰুষৰ বিপৰীতে মহিলাৰ উপস্থিতি লক্ষণীয় ডিফু লোকসভা সমষ্টি পাৰ্টি ASTC প্ৰাৰ্থী হলিৰাম তেৰাঙক আজি বিপুল আদৰণি পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচত গীতেৰে সুৰেৰে বিজেপি উৎসাহপূৰ্ণ ভোট প্ৰাৰ্থনাৰ সভা ঠায়ে ঠায়ে বিজেপি প্ৰাৰ্থী হৰেণ সিং বেৰ বাবে ভোট প্ৰাৰ্থনা সভা কাৰ্বি আংলং জিলা মহিলা মৰ্চাৰ নেত্ৰী তথা বিষয়া কৰ্মীসকলৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কাৰ্যবাহী সদস্য লুনসিং তেৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰাগজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ দেশৰ আন সমষ্টিৰ লগতে অনুসূচিত জনজাতি সংৰক্ষিত ৩ নং লোকসভা সমষ্টিটো অহা ১৮ এপ্ৰিলত হ'ব দেশৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ইয়াকে কেন্দ্ৰ কৰি এতিয়া সমষ্টিটোৰ প্ৰতিটো ৰাজনৈতিক দল আৰু ভোটদাতাৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনৰ তৎপৰতা সমানে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান শাসনত থকা সুবিধাতে গেৰুৱা দল যিমানে আগবঢ়া পৰিলক্ষিত হৈছে প্ৰধান বিৰোধী দল কংগ্ৰেছে সিমানে পিছ পৰি থকা বুলি দাবী কৰিছে ৰাজনৈতিক ভূৰখা মহলে ASTC তথা আন নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান এই পৰ্যন্ত নিষ্প্ৰভ বিপৰীতে আকৌ এবাৰ মোদী চৰকাৰ শ্লোগান আওৰাই সমষ্টিটোৰ গাঁৱে গাঁৱে সোমাই নিৰ্বাচনী তৰিত গতিত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান বিপুল নমসূদ্ৰ কুটু উপেন্দ্ৰ নমসূদ্ৰ ৰণৰ ধীৰেন্দ্ৰ নমসূদ্ৰ তাৰে অংশ হিচাপে শুক্ৰবাৰে বিয়লি হাওৰাঘাটৰ ১ নং শ্যামগুৰি অঞ্চলৰ জাৰগংগাপুৰ গাঁৱত অনুষ্ঠিত হয় বিজেপি অখনি নিৰ্বাচনী সভা বিজেপি প্ৰাৰ্থী হৰেণ সিং বেৰ হৈ এই প্ৰচাৰ অভিযানত অংশ লয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে বিজেপি এই নিৰ্বাচনী প্ৰচাৰ লভাৰ মাজতে কংগ্ৰেছৰ মাজত আৰম্ভ হয় ঘহনীয়া একালৰ প্ৰতাপী কংগ্ৰেছী মন্ত্ৰী খৰসিং ইংটিৰ দুৰ্গত শুক্ৰবাৰে বিজেপিয়ে মুখ্যম আঘাত হানে মোদীৰ মেজিকত আকৃষ্ট হৈ হাওৰাঘাটৰ ১ নং শ্যামগুৰি জাৰগংগাপুৰ পালকামাটি মেডিকেল বস্তি চিতলামাৰী শ্যামগুৰি বজাৰ কলবাগান আদি কেইবাখনো গাঁৱৰ ৭০টা কংগ্ৰেছী পৰিয়ালে বিজেপিত যোগদান কৰে সভাত কেইবাশ ৰাইজক উদ্দেশ্যে দিয়া ভাষণ প্ৰসংগত টোপনি সম্ৰাট বীৰেন সিং ইংটিক এবাৰ বিদায় দি পাহাৰত সমবিকাশ দ্ৰুত উন্নয়নৰ স্বাৰ্থত বিজেপিত ভোট দিবলৈ বৃহত্তৰ শ্যামগুৰি অঞ্চলৰ ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান জনাই পৰিষদ তথা যুৱ নেতা খনসিং ৰংপিয়ে মানে বিজেপিত দলত যোগদান কৰিছে সেইসকল পৰিয়ালে যোৱাবাৰ কাৰোবাৰ উচুতনিত মানে বেলেগ বেলেগ দলত তেখেতসকলে যোগদান কৰিছিলে কিন্তু এবাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ ওপৰত ভৰসা যিহেতু তেখেতসকলৰ আছে আৰু অট'নমাছ কাউন্সিল 2 বছৰ যি চলাইছে তলিৰাম ৰংহাং নেতৃত্বত সেই সময়ছোৱাত তেখেতসকলক কোনোটো চৰকাৰী সুবিধাৰ পৰা তেখেতসকলে বঞ্চিত হোৱাৰ অনুভৱ হোৱা নাই আৰু সেয়েহে তেখেতসকলে সন্তুষ্টি ব্যক্ত কৰি আজি মানে এই ৭০টা পৰিয়ালে আমাৰ বিজেপি দলত যোগদান কৰিছে ইতিমধ্যে কিছু পৰিয়াল কংগ্ৰেছত আছে আৰু কিছুমান নিৰ্দলীয়ত আছিলে আৰু অধিক সংখ্যক মানে কংগ্ৰেছৰে আছে এইসকলে মই এই মুহূৰ্তত এইটোৱে ক'ম যে সেই দুৰ্গমটো ভাঙিছে আৰু আপোনালোকক এই মাধ্যমতে মই জনাব বিচাৰিম যে আহা যি নিৰ্বাচনৰ পিছত যি ৰিজাল্ট ওলাব সেই ৰিজাল্টতো আপোনালোকে ভালকৈ স্পষ্ট হৈ যাব খৰসিং দুৰ্গম যে আমি ভাঙিব পাৰিছোঁ নে নাই সেই তেতিয়া আপোনালোকে ভালকৈ গম পাব প্ৰচাৰ অভিযানত হাওৰাঘাটৰ নগৰ সমিতিৰ অধ্যক্ষ প্ৰতাপ সন্দিকৈ ৱাৰ্ড কমিছনাৰ মুমিন খাকলাৰী VDC অধ্যক্ষ জিছু কেম্পাই বিজেপি নেতা অনিল আচাৰ্য ৰঞ্জিত পণ্ডিত আদিয়ে অংশ লয় উল্লেখ্য বিজেপি এই প্ৰচাৰ অভিযান পুৰুষৰ তুলনাত মহিলাৰ উপস্থিতি লক্ষণীয় হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং আৰু ডিমা হাছাওৰ একমাত্ৰ পাহাৰীয়া ডিফু লোকসভা আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পাৰ্টি ASTC হলিৰাম তেৰাঙক আজি বিপুল আদৰণি জনাই পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছত ঢোলে ডগৰে নাচি বাগি আদৰণি জনালে 5 শতাধিক দলীয় নেতা কৰ্মীয়ে বিশাল ৰেলীৰে বৈঠালাংছ বজাৰৰ পৰা ASTC কাৰ্যালয়লৈ আদৰি অনা হয় হলিৰাম তেৰাঙক শতাধিক দলীয় সমৰ্থকৰ আদৰণি গ্ৰহণ কৰি ASTC পাৰ্টি হলিৰাম তেৰাঙে বৈঠালাংছ আৰু ডংকামকামত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় সভাত উপস্থিত বিশাল সমৰ্থক জনগণক উদ্দেশ্যে দিয়া ভাষণত ASTC পাৰ্টি হলিৰাম তেৰাঙে কয় যে বিজেপিৰ মাজত কোৱা কামোৰাই যথেষ্ট সহায় কৰিব ASTCক বাঙালি নেপালী হিন্দী ভাষী সকলোকে লৈ পেলাই আন্দোলন কৰি আহিছোঁ আমি আৰু সেই আন্দোলনৰ যোগেদি আমি MOU আনিছোঁ 1995ত 30টা ডিপাৰ্টমেণ্ট আনিছোঁ কাউন্সিলৰ 100 কোটিৰ ঠাইত আজি 1000 কোটি কোনে আনিছে ASTC আনিছে আমাৰ আন্দোলনৰ যোগেদি আহিছে ASTCৰ সময়ত চাকৰিৰ কাৰণে মানুহে কোনোবাই লাখ টকা দিয়ে শুনিছে নেকি কোনোবাই 1000 টকা দিয়ে শুনিছে নেকি আজিৰ দিনটোত কিন্তু আপুনি লাখ দিব লাগিব কোটিত নহ'লে আপুনি চাকৰি বা আপুনি CMৰ অংগী বংগী হ'ব লাগিব ASTCৰ ভিতৰত কোনেও খবৰ সাহস নকৰে কোনেও নক'ব যে টকা দি পেলাইহে আমি চাকৰি লৈছোঁ বুলি ASTCৰ প্ৰত্যেকটো কনষ্টিটিউচনলৈকে টকা গৈছিল চৰকাৰী টকা আৰু লগতে কৈছে কংগ্ৰেছৰ টোপনি সম্ৰাট টোপনি মাৰিবলৈ সদনলৈ আৰু নপঠিয়াই পাহাৰীয়া জিলাবাসী ৰাইজে পাহাৰীয়া জিলাবাসীৰ স্বাৰ্থ শাসিত ৰাজ্য দাবী আন্দোলন সফল কৰাৰ স্বাৰ্থত এইবাৰ ASTCকহে সমৰ্থন কৰিব উল্লেখ্য ASTC এই নিৰ্বাচনী প্ৰচাৰ সভাতেই বিজেপি আৰু কংগ্ৰেছ দলৰ অৰ্ধ শতাধিক লোকে দল ত্যাগ কৰি ASTC যোগদান দিয়ে অৱশ্যে অনাগত দিনত অন্তিম হাঁহি কোনে মাৰিব সেয়া সময়তহে ক'ব বঠালাংছৰ পৰা জাচল ইংহি ৰিপৰ্ট কাট নিউজ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী হৰেণ সিং বেৰ হৈ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান বিজেপি মহিলা মৰ্চাৰ বিজেপি চামেলাংছ ব্লক মহিলা মৰ্চাৰ উদ্যোগত শুক্ৰবাৰে অনুষ্ঠিত হয় ডেনগাঁও ৰংনিহাং গাঁৱৰ এজন লোকৰ বাৰীত বিশাল নিৰ্বাচনী প্ৰচাৰ সভা উৎসাহপূৰ্ণ নিৰ্বাচনী প্ৰচাৰ সভাত গীতেৰে সুৰেৰে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ প্ৰয়াস কৰে মহিলা মৰ্চাৰ নেতৃত্বই কোৱা হয় মানুহৰ মন জয় কৰিবলৈ আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে সংগীত সংগীতৰ ইমান শক্তি যে তাহানি যুগত উস্তাদ তানসেন নিজৰ সংগীতেৰে বৰষুণ আনিব পাৰে নতুবা অগ্নি বৰ্ষিব পাৰে এনে শক্তিশালী অস্ত্ৰকে প্ৰয়োগ কৰিছে বিজেপি চামেলাংছ ব্লক মহিলা মৰ্চাৰ নেতৃ তথা কৰ্মীসকলে সুগায়িকা বাৰী ৰংফাৰ্পিক লগত লৈ গীতেৰে সুৰেৰে এক উৎসাহপূৰ্ণ পৰিৱেশত বৃহত্তৰ ডেমগাঁও ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰে মহিলা নেত্ৰী তথা কৰ্মীসকলে চামেলাংছ ব্লক মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী চিকা তেৰণপীৰ পৌৰোহিত্যত আৰু সম্পাদিকা নিৰ্মালী ইংটিপিৰ অতিথিসকলৰ পৰিচয় কৰোৱা আদি কাৰ্যৰে সভাৰ কাম আৰম্ভ হয় নিৰ্বাচনী সভা বিজেপি প্ৰাৰ্থী হৰেণ সিং বেক বিপুল ভোটত জয়যুক্ত কৰোৱাৰ বাবে অনুষ্ঠিত এই নিৰ্বাচনী সভাত পৰিষদৰ কাৰ্যবাহী সদস্য লুন সিং তেৰণ মুখ্য অতিথি তথা বিজেপিৰ ৰাজ্যিক কাউন্সিলৰ অৰ্চনা ৰংপি ডকমকা নগৰ সমিতিৰ অধ্যক্ষ বীৰেন সিং তেৰণ প্ৰমুখ্য জিলা মহিলা বিজেপিৰ সম্পাদিকা দীপালী ৰংপিপি কণ্ঠশিল্পী বাৰী ৰংফাৰ্পি প্ৰমুখ্য বহু বিজেপি মহিলা মৰ্চা বহু নেতৃ তথা কৰ্মীসকলে অংশ লয়
মুখ্য অতিথি হিচাপে এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি মহিলা তথা ভোটাৰ ৰাইজক সম্বোধি দিয়া ভাষণত জিলাখনৰ আৰু অধিক উন্নয়নৰ বাবে আৰু সংবিধান 246 আধাৰত স্বায়ত্তশাসিত ৰাজ্য দাবী কাৰ্যকৰীৰ বাবে কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ হোৱাৰ প্ৰয়োজন আছে। সেয়েহে অধিক মাত্ৰাত ভোটাৰ ৰাইজে ওলাই আহি বিজেপি প্ৰাৰ্থী হৰেণ সিং বেগ সপক্ষে ভোট প্ৰদান কৰিব লাগে। 1951 চনত জিলা গঠন হোৱা দিনৰে পৰা কেৱল শোষণ বঞ্চনা আৰু প্ৰতাৰণাই পাই আহিছে ডিফু নগৰৰ পৰা নাতি দূৰত অৱস্থিত বৃহত্তৰ পিছপৰা দিছামাটো নিবাসী ৰাইজে অতিষ্ঠ আৰু দুখী দিছামাটো নিবাসী ৰাইজক নেতৃত্ব দিয়া LYDC আৰু KSYCয়ে এইবাৰ সেয়েহে সিদ্ধান্ত লৈছে 2019 লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীয়ে হেৰুৱাব লাগিব 5 সহস্ৰাধিক ভোটত। হয়, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ গঠনৰ 66 বছৰ অতিক্ৰমৰ পিছতো দিছামা 2 ৰাইজৰ অৱস্থা আজিলৈ তথৈবচ। জিলা পৰিষদ গঠনৰ সময়ৰ পৰা ক্ৰমে আহি যোৱাটো কংগ্ৰেছ দলৰ একেধাৰে 15 বছৰীয়া শাসনৰ কালছোৱাত 15 বছৰীয়া বিকাশৰ বঁটা স্পৰ্শ নহ'ল দিছামা ৰাইজক। তাৰে পিছত পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ সমবিকাশ শ্লোগান উন্নয়নৰ হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি এই ৰাইজৰ বাবে হৈ পৰিল মাথোন শিশুৰ ললিপপ। কথা আৰু কামৰ সামঞ্জস্য নথকা বিজেপিকো এইবাৰ বিশ্বাসত লোৱা নাই ৰাইজে। কি কংগ্ৰেছ, কি বিজেপি আৰু কি ASTC প্ৰাৰ্থী, কাকোৱে আৰু বিশ্বাস নকৰে অঞ্চলটোৰ ৰাইজে। আনকি অঞ্চলটোৰ ভিতৰলৈ আহি ভোট প্ৰাৰ্থনা নকৰিবলৈকো সকীয়াই দিছে ৰাইজে। nangli tum la suri for avut pidun no la kirangji MP election ahut suri for avut pidun thethepu kope posu nangli tum pidun thethepu iga nitung ke o e pho thoro eglo no puta thang ho bida ta long le pin lang la si majok le non ke bunang thu ta ni tu bi thek thelu yal ajara bar sai ta no i lang ni tum ke tangte phok ke ne o ki thur hota he di so ta ini si kici paduk tu la so ta thang ta ho bida na ki ke lang pe son bang mi sen alam ta ar long le la si non na bang ke tum ke la si mu ku ti nang la alam chang chak ki pin la Nil tu mabang ke je damta me tu penan rat thurpak pen itu KSYC la pen LYDC tum songni chingrum pen bang so di sama ahawat rong koi thongkep tingkor phorat chingrum sini tum council ta men tum labang so memorandum mate labang so itum sarkar bang demokrasi ro me tum kachidan me tum labang so council bhai tum anu pawak damlo labang so office me pinyani same labang so itum alam thang dai tuman appoint ke deng kon ave la pen mate thang paper media pen danglok same labang so rat phan thang non pon me ke klang ke mi senang thekawe kasile tumang ke non MP labang so ke liga bangai tu bangai labang so rat suri khorat tame tum kadok kawe tum isi kitang alo gumane bang buyong sila bang so arada pham vote na ke kopila puho labang so vote na kerega mai ke bang dum botang te nitum halat dak mas nitum ke lo indum blusi tu inside na ko sikom patu kondiglo বৃহত্তৰ ৰাজ্যৰ নেতৃত্ব দিয়া LYDC আৰু KYয়ে সম দিছামা নিবাসী ৰাইজৰ সৈতে আৰু আলোচনা বিলোচনা মৰ্মে এইবাৰ অঞ্চলটোৰ ৰাইজে ভোট বৰ্জন কৰিব। অন্যথা শক্তি প্ৰয়োগ কৰি কোনো ৰাজনৈতিক দলে কেৱল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিবলৈ দিছামা 2 প্ৰৱেশ কৰিলে যিকোনো অশোভনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'লেও তাৰ বাবে দায়ী হ'ব যিকোনো ৰাজনৈতিক দলৰ সমৰ্থিত প্ৰাৰ্থী তথা নেতা কৰ্মীসকল নিজেই। এইদৰে সকীয়াই দিছে দিছামা 2 অঞ্চলবাসীৰ ৰাইজৰ লগতে LYDC আৰু KSYCৰ মাঞ্জা শাখাৰ নেতা কৰ্মীসকলে। বিশেষ প্ৰতিবেদক কাট নিউজ। সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ। মই কেইবা বছৰত ভোটদান কৰি আহিছোঁ। মই সদায় আচৰিত হওঁ। যদি মোৰ ভোট মূল্যাংকন হয়, যদি যন্ত্ৰই মই ক'ত ভোট দিওঁ বাণীবদ্ধ কৰে,
মই সদায় ভাবোঁ যদিহে কোনো ব্যৱস্থাত ভোট দানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পচন্দৰ প্ৰাৰ্থী। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ চুইপ চেলৰ বিশেষ পদক্ষেপ। পোনপ্ৰথমবাৰ ভোটদাতাই নিজৰ পচন্দৰ প্ৰাৰ্থী চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ। ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব। আপুনি ইভিএম আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব? পদক্ষেপ নং 1, ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক। আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব। বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক। পদক্ষেপ নং 2, আপোনাৰ ভোটদান সাব্যস্ত কৰক। বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক। পদক্ষেপ নং 3, ৰঙা লাইট চাওক। প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব। পদক্ষেপ নং 4, ছপা কাগজৰ টুকুৰা চাওক। ভিভিপেটৰ স্বচ্ছ আইনা চাওক। আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং, নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক। কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব। টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব। ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ। দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব। ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস, স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছোঁ। ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ। ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব। ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে, আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক। Ini siksa kelabon nila socio-political cerap leka cerap. Pipot lo nangina cusir ham tamle ingisu. Ini siksa kelabon nila socio-political cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari. No alok tar beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Di foi ti arlo aron bridge adung rong sopi along ke cengsi sopin so lapen so arlo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tumda padar pin be na humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত LDRBৰ নাম সলনি কৰি অসম গ্ৰামীণ বিকাশ বেংক কৰাৰ বাবে বেংক প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষৰ সিদ্ধান্তক তীব্ৰ প্ৰতিবাদী হৈ উঠিছে কাৰ্বি ছাত্ৰ তথা কাৰ্বি জাতীয় সংগঠনসমূহে। কাৰ্বি আংলং আৰু ডিমা হাছাও ৰাইজৰ মনৰ আৱেগৰ সৈতে জড়িত আপোন আৰু পৰিচিত এই মৰমৰ নামক হঠাৎ সলনি কৰিবলৈ ওলোৱা সিদ্ধান্ত কোনোপধ্যে গ্ৰহণ কৰিব খোজা নাই কাৰ্বি পাহাৰৰ জাতীয় সংগঠনসমূহে।
বিশেষকৈ কাৰ্বি আৰু ডিমাচা ইতিহাস বিজড়িত নামেৰে 1982 চনৰ 27 জানুৱাৰীত আনাডাৰ ছেকশ্যন 3 অফ ৰিজনেল ৰুৰেল বেংক এক্ট 1076 অধীনত গঠন কৰা বেংক প্ৰতিষ্ঠানটোৰ নাম সলনি সিদ্ধান্তক KSYA উচুকা 24+ সংগঠন KYC KFA আদি কেইবাটাও জাতীয় সংগঠনে কাৰ্বি পৰিষদীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে বিহিত পদক্ষেপ গ্ৰহণৰ দাবীত যৌথভাৱে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে শুক্ৰবাৰে। চুকে কোণে শাখা প্ৰশাখা বিস্তাৰ হোৱা বেংক প্ৰতিষ্ঠানটোৰ সৰ্বমুঠ 53ৰ ভিতৰত কেৱল কাৰ্বি আংলং জিলাতে আছে 46খন। 37 বছৰ আয়ুসৰ জীৱন পৰিক্ৰমা অতিক্ৰম কৰা বেংক প্ৰতিষ্ঠানটোৰ এইদৰে হঠাৎ নাম সলনি সিদ্ধান্তক জিলাবাসী ৰাইজৰ লগতে সমূহ জাতীয় সংগঠনে কেতিয়াও মানিব খোজা নাই। পাহাৰীয়া জিলা দুখনৰ ষষ্ঠ অনুসূচী এলেকাত বিশেষকৈ পাহাৰীয়া পিছপৰা জনগোষ্ঠীয় লোকসকলৰ আৰ্থ সামাজিক দিশত নতুন গতি দিয়াত সহায়ক হোৱাকৈ স্থাপন কৰা এই প্ৰতিষ্ঠানটো এনেদৰে থকাটোৱে বিচাৰিছে জাতীয় সংগঠনৰ নেতৃত্ববৃন্দই। কাৰ্বি আংলং জিলাৰ মুখ্য নগৰ ডিফুত সংঘটিত এক দুখজনক ঘটনা। ডিফু বজাৰৰ মাছমজিয়াৰ গ্লাছ কৰ্ণাৰ সমীপত শনিবাৰে এখন গুদাম গৃহৰ চিলিঙত ফেনত চিপ লৈ আত্মহত্যা। চিনাক্ত হোৱা লোকজন চিতলাবাৰীৰ নিবাসী প্ৰয়াত সুনীল ৰঞ্জন দাসৰ পুত্ৰ শক্তি ৰঞ্জন। ৪৮ বছৰীয়া শক্তিৰঞ্জন দাস ডিফু বজাৰ DK এণ্টাৰপ্ৰাইজ কৰ্মী তথা এণ্টাৰপ্ৰাইজখনৰ মেনেজাৰ আছিল। দুখজনক খবৰটো বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগৰবাসীৰ মাজত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য। হয়, এনে কি কাৰণ উদ্ভৱ হ'ল যে শক্তি ৰঞ্জনে আত্মহত্যাৰ দৰে কঠোৰ পন্থা বাছি ল'লে? নিজে কাম কৰা DK এণ্টাৰপ্ৰাইজৰ গুদামঘৰলৈ সামগ্ৰী আনিবলৈ যোৱা অজুহাততে কিয় কৰিবলগীয়া হ'ল আত্মহত্যা? উক্ত এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী দীপক কোচৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে যে মৃত শক্তি ৰঞ্জন আন দিনৰ দৰে স্বাভাৱিকভাৱে আন দোকানখনৰ ষ্টাফৰ লগত পুৱা দোকান খোলে। দোকান খোলাৰ পিছত অন্য দিনৰ দৰে একেলগে পুৱাৰ চাহো খাইছিল আৰু চাহ খোৱাৰ পিছতে কিছুমান সামগ্ৰী আনিবলৈ প্ৰয়োজন হোৱাত গুদামৰ ভিতৰত প্ৰৱেশ কৰে আৰু গুদাম ঘৰত প্ৰৱেশ কৰা কিছু সময়ৰ পিছতে এই ঘটনা সংঘটিত কৰে। কি নাম আছিলে? শক্তিৰঞ্জন দাস। শক্তিৰঞ্জন দাস। আপোনাৰ দোকান নামটো কি আছিল? মোৰ দোকান নাম DK এণ্টাৰপ্ৰাইজ। কি আছিলে? ষ্টেচনাৰী কনফেকশ্যন। আজি ৰাতিপুৱা হৈছে, কেইটা বজাত হৈছে এইটোতো একজেক্টলি ক'ব নোৱাৰোঁ। ৰাতিপুৱা আপোনাৰ দোকানত আহিছিলে গোডাউনত বস্তু ল'ব আহিছে। কেইবাজি কিবা দোকানটো খুলিছে? কেইবাজি দোকানটো খুলিছে? দোকানটো আমাৰ এনেই 9টা বজাতে খোলে সাধাৰণতে। মই অলপ দেৰিকৈ আহোঁ, মই 10টা চাৰে 10টা বজাতে আহোঁ জেনেৰেলি। আজিও তেনেকৈয়ে আহিছোঁ। কিন্তু বেলেগ ষ্টাফকেইটা আছিলে, তেওঁলোকৰ লগতে দোকানো খুলিছে, ধুনীয়াকৈ চাহ পানীও খাইছে, চাহো খাইছে ৰাতিপুৱা। একদম ধুনীয়াকৈ একদম ব্যৱহাৰ মানে একেবাৰে স্মাইলিং ফেচ আৰু যিটো ক'ব পাৰি। কিন্তু কোনেও মানে ক'ব নোৱাৰে। এই ল'ৰাকেইটাক মই সুধিলোঁ বেলেগ ষ্টাফকেইটাক, সিহঁতে ক'লে যে ইমান ধুনীয়াকৈ ব্যৱহাৰ, ইমান ধুনীয়া। কাজিয়াতো কথাই নাই, কাজিয়াতো একো নায়েই মোৰ লগত। তাৰ মিছেছ আছে, ল'ৰা আছে, ছোৱালী আছে। ল'ৰা এটা, ছোৱালী এটা। তেনেকুৱাতো গম পোৱা নাই, কিন্তু ঘৰতে গৈছিলোঁ মই। যোৱাৰ পিছতে তেওঁলোকে ক'লে যে তেনেকুৱা কোনো কাজিয়া চাজিয়া নাই বুলি কৈছে, এনেকুৱা বুলি কৈছে আৰু। কিন্তু এইটোতো তেওঁলোকে তেনেকুৱাই কৈছে আৰু। মাৰ্চ চেণ্ডিঙত কিবা এটা আছিলে বোলে, এইটো কাৰণে মাৰ্চ চেণ্ডিঙত কিবা এটা বোলে, মাৰ্চ চেণ্ডিঙত কিবা এটা পইচা পাব আছে, এইটো কথা বুলি হৈছে নেকি? মাৰ্চ চেণ্ডিঙত তাৰ লগতো একো নাই। না, তাৰ দৰমহা কিমান দিয়ে আপোনাৰ? দৰমহাটো 10,000 দিয়ে। 10,000 দিয়ে। বাকী দিবলৈ এতিয়া আছে নেকি? তাৰ লগতো এনেকুৱা কোনো মাৰ্চ চেণ্ডিঙৰ কোনো কথাই নাই, সেইটোতো মোৰ লগত। আপোনালোকক কেইবছৰ লাগিছে ইয়াৰ লগত? 8 বছৰমান, 7-8 বছৰমান হৈছে। 8 বছৰমান হৈছে। মোৰ নাম দীপ। আনপিনে এই ঘটনা খবৰ পোৱাৰ লগে লগে মেজিষ্ট্ৰেট উপা শৰ্মা দত্তসহ এক আৰক্ষীৰ দল উপস্থিত হয় ঘটনাৰ সবিশেষ খবৰ লয় আৰু ফেনত ওলমি থকা শক্তি ৰঞ্জনৰ মৃতদেহ নমাই মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইপিনে এই ঘটনা সন্দৰ্ভত সম্প্ৰতি অব্যাহত আছে আৰক্ষীৰ তদন্ত।
আৰক্ষীৰ সঠিক তদন্ত পূৰ্ণ হোৱাৰ পিছতহে জানিব পৰা যাব শক্তি ৰঞ্জনৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ মংগল ইংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ